हेलो गाइस सकलोके पुनर एटा नतुन मिनी व्लगলৈ स्वागतम जनाइছো। আজি হৈছে 20 জুন ৰাভা দিৱস। আজিৰ দিনটোতে আমাৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ মৃত্যু হৈছিল আৰু তেখেতক সুঁৱৰি আজিৰ দিনটোত সমগ্ৰ অসমত ৰাভা দিৱস হিচাপে পালন কৰা হয়। আৰু হেহে ৰাভা দিৱসৰ লগত সংগতি ৰাখি নাজিৰা অংকুৰণ সংগীত বিদ্যালয়ৰ গীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলে আৰু তাতে মোক বিচাৰক হিচাপে আমন্ত্ৰণ জনাইছিলে। যেহেতু অংকুৰণ সংগীত বিদ্যালয়ত মই সংগীত শিকাওঁ আৰু এই অনুষ্ঠান মাত্ৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেহে অনুষ্ঠিত আৰু নৃত্যৰ বিচাৰক হিচাপে লগত আছিল আমাৰ বিশাল আৰু অদিতি আৰু এইফালে অংকুৰণ সংগীত বিদ্যালয়ৰ অধ্যক্ষা ৰেখামণি বৰুৱা বাইদেউ অৰুণিমা বা পুৰা লাগি আছে কামত। আৰু শেষত সকলোকে উৎসাহ যোগাবৰ বাবে পুৰস্কাৰ দিয়া হ'ল। আৰু আজিলৈ ইমানেই, বাই বাই।